নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো মই ত্ৰিবেণী আৰু আপোনালোকে চাই আছে ত্ৰিবেণী ডায়েৰী বন্ধুসকল মই আপোনালোকক আগৰ ভিডিও এটাত পাদাভ্যাঙৰ বিষয়ে কৈছিলো যে ভৰি তলুৱাত মিঠাতেল খানি কেনেকৈ কাহৰ বাটি মাৰি আমি শৰীৰৰ পৰা নালাগা বস্তুবোৰ টক্সিনছবোৰ লেতেৰাবোৰ উলিয়াব পাৰো আৰু যাৰ ফলত আমাৰ শৰীৰটোৱে সুস্থতা লাভ কৰে ৰোগ ব্যাধিবোৰৰ পৰা দূৰত থাকিবলৈ সক্ষম হয় আজি আপোনালোকৰ মাজলৈ আনিছো এটা সেলফ সাৰ্ভিসিং প্ৰক্ৰিয়া যিটো নেকি আমি ভৰি তলুৱাত কৰি আমাৰ শৰীৰৰ ভিতৰৰ অংগবিলাকক সক্ৰিয় সবল কৰিব পাৰো আৰু যি নেকি আমাক দীঘলীয়া দিন ধৰি জীয়াই থকাত যথেষ্ট সহায় কৰে আমাৰ আয়ুষৰ ওপৰত কাৰো হাত নাথাকে যেতিয়া আমাৰ যাব লগা থাকে মৃত্যু হ'ব লগা থাকে তেতিয়াতো হ'বই কিন্তু হেবুলি আমি হাতত হাত থৈ বহি থাকিম নেকি নিজৰ সুস্থতাৰ কাৰণে যদি এখোজ আগবঢ়াব লগা হয় বা কিবা এটা কৰিব লগা হয় তেন্তে পিছুৱাই নাথাকিব যে এদিন মৰিবই লাগিব মৰিব লাগিব সকলো মৰিব লাগিব কিন্তু মৃত্যুটো ইমান দুখদায়ী ইমান কষ্টকৰ নহওক আগৰ দিনৰ মানুহে মৰাৰ দিনাখনলৈকে চশমা পিন্ধিব নালাগে তেওঁলোকৰ দাঁত নখৰে আৰু মোৰ ককাহঁতে তেনেকুৱা আছিল মই দেখিছো না দাঁত খৰিছিলে না চুলি ভালকে পকিছিলে সাইকেল চলাই ফুৰিছিলে আৰু মৰা দিনাখনলৈকে পুথি পঢ়িছিলে চকু চশমা নোলোৱাকে এনেকুৱা ইমান ধুনীয়া সহজ মৃত্যু এটা পাইছিলে ককাহঁতে কিন্তু হেবুলি আধা বয়সত মৰা নাই আকৌ তেওঁলোকে বয়সতে মৰিছে গৈ বৃদ্ধ হৈ মৰিছে কিন্তু এই কষ্টখিনিৰ পৰা বাচি পেলাই মৰিছে তেনেকুৱা কষ্ট পোৱা নাই তেওঁলোকৰ শৰীৰৰ অংগবিলাকে তেওঁলোকক শেষৰ সময়লৈকে লগ দিছিলে কিন্তু আজিকালি লগ নিদিয়ে কাৰণ কেলে না খোৱা সময়ত খু না উঠা সময়ত উঠো না খোৱা সময়ত খাওঁ না যিমান খাব লাগে সিমান খাওঁ যি খাব লাগে সেয়া নাখাওঁ যি নাখাব লাগে সেয়া খাওঁ নহয়নে তেন্তে তাৰ কাৰণে এতিয়া আমি যিমানখিনি কৰিব পাৰো সিমানখিনিকে কৰোৱা হকচোন বহুত নোৱাৰিলেও অলপ চলপ নিজৰ কাৰণে অকমান কিবা এটা কৰিলে যদি শৰীৰটো সুস্থ হয় তেনেহলে কি আপত্তি আছে নহয়নে বন্ধুসকল আমি যেতিয়া ৰাস্তাৰে নিজৰ বাহনখন লৈ পেলাই যাওঁ তেতিয়া পুলিচে আমাৰ যদি লাইসেন্স না থাকে বা ইন্স্যুরেন্স না থাকে তেতিয়া হলে আমাৰ ৰখাই ফাইন কাটে কিন্তু সাৰ্ভিসিং থাকে না নাথাকে বা সাৰ্ভিসিং কৰিছে নে নাই আপোনাক হেতু নুখুধে তথাপিতো আমি বাকি কিটা বাদ দি পেলাই কিন্তু সাৰ্ভিসিংটো কৰো কিহৰ কাৰণে জানে নে কাৰণ আমি মৃত্যুলে ভয় কৰো অঘটনলে দুৰ্ঘটনালে ভয় কৰো আমি ভয় কৰো যাতে মাছ ৰাস্তাতে এনেকুৱা এটা অঘটন নঘটক যাৰ কাৰণে আমি মৃত্যু মুখত পৰিব লগা হক বা বেয়া কিবা এটা হক আমাৰ লগত যদি মাছ ৰাস্তাতে আপোনাৰ এক্সেল ডালে কাম নিদিয়ে যদি বেছিকে গুছি যায় যদি ব্ৰেক ডালে কাম নিদিয়ে খুন্দা মাৰি দিও যদি বেটাৰীটো ডাউন হৈ যায় ষ্টাৰ্ট বন্ধ হৈ যায় ইত্যাদি 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 এনেকে আমি ভাবু গতিকে আমি গাড়ীখন কোনেও কক বা নকক নিজে সাৰ্ভিসিং কৰাই থাকো কিন্তু আমাৰ এই শৰীৰৰূপী গাড়ীখনৰ কথা যদি আমি না ভাবু কোনে ভাবিব আৰু গাড়ী এখনটো আকৌ বা কিনিবও পাৰি কিন্তু এই শৰীৰটো এবাৰ বেয়া হৈ গলে আকৌ কিনিবলৈ নাপায় গম পাইছেনে এবাৰ যদি বেছিকৈ আপুনি কিবা এটা বেমাৰত ভালকৈ পাই যায় বেমাৰটো আপোনাক তেনেহলে তাৰ পৰা উঠিবলৈ কাৰণে যথেষ্ট কষ্ট হয় তেনেহলে ইমান বেছিলৈ যাবলৈ নিদিব যদি অকনমান বেমাৰ হৈছে আপুনি তেতিয়াই সাৱধান হৈ যাওক আৰু যদি নাই হোৱা তেনেহলে তো বহুত ভাল কথা তেতিয়া হলে আপুনি তথাপিতো এবোৰ কৰি থাকক যাতে কোনোদিন আপোনাৰ ওচৰলৈ বেমাৰ নাহে আৰু আপুনি ধুনীয়া এটা শেষত ধুনীয়া এটা সহজ মৃত্যু লাভ কৰে মৃত্যুৰ কথা কলে বেয়াও লাগে নহয় নে কিন্তু এটো এটা সহজ সৰল কথা একদম চিৰন্তন কথা এটো আমাৰ হবই হ'ব কিন্তু এই মৃত্যুটো বৰ কষ্টকৰ নহওক দুখদায়ী নহওক তেন্তে আহক ভিডিওটো আৰম্ভ কৰো আমি কেনেকৈ কৰিম এই প্ৰক্ৰিয়াটো এই কামটো কৰিবৰ কাৰণে আমাক এনেকুৱা ধৰণৰ এটা পাথৰ লাগিব এটো ঘৰ প্লাষ্টাৰ কৰাৰ পাছত মানে ওয়াল প্লাষ্টাৰৰ পাছত ওয়ালত মৰা পাথৰ হয় এনেকুৱা পাথৰ হলেও হ'ব নহলে বা যিকোনো ধৰণৰ পাথৰ হলেও হল খালি এটো চাই লব যে পাথৰটো জুংলাই নাথাকে যাতে নহলে জুংলাই থাকিলে আপুনি ভৰিখনত কষ্ট পাব পাৰে গতিকে এনেকুৱা যিকোনো এটা পাথৰ লৈ লব আপুনি তাৰ পাছত ভৰিখন অকনমান তিয়াই লৈ সাবুন যিকোনো ধৰণৰ সাবুন অকনমান ভৰিত সানি লব গুটেইখন ভৰিতে তলুৱাখনত সানি লওক তাৰ পাছত এই পাথৰটোৱে আপুনি গুটেই ভৰিখন এটা জেগাও বাদ নিদিব গুটেই ভৰিখন এনেকৈ এই আঙুলি মূৰকিটাৰ পৰা ধৰি এই জেগাবোৰ এই ভৰিখনৰ পতাখনৰ গুটেই এই কিনাৰবোৰ দেখিছেনে এনেকৈ গেৰুহাটো সামৰি এনেকৈ গুটেই কিনাৰটো তাৰ পাছত এই মাজৰ এই ডখিনি মানে আৰু এই গেৰুহা অকনমান জেগাও আপুনি বাদ দিব নালাগিব আমি নাজানো কাৰণ কোনটো জেগাত কি হয় কোনটো অংগ
পইণ্ট আছে গতিকে আৰু জানিবলৈ দৰকাৰো নাই নাজানাকে আপোনাৰ সিমানখিনিয়ে উপকাৰ হ'ব যিমানখিনি জানি পেলাই কৰিব ঠিক আছে খালি এটা জেগাও আপুনি বাদ নিদিব আৰু এনেকুৱা নহয় যে কোনোবাটো জেগাত হেঁচা পৰিলে বেয়া হ'ব এটা জেগাটো হেঁচা পৰিলে বেয়া নহয় নহ'লে ভগৱানে আমাক ভৰিখন তলত নিদিলে হ'লে গতিকে তেওঁ সকলো ভাবি চিন্তিয়ে কৰে গতিকে আমিহে ধৰি লওক চেণ্ডেল টেণ্ডেল পিন্ধি থাকি অনাবতে মানে আৰামত থাকিব খুজি আমি যিখিনি দিছিলে ভগৱানে সেইখিনিৰ পৰা আমি নিজে নিজে বঞ্চিত হৈছোঁ গতিকে এতিয়া আমি শুদ্ধনিও নিজে কৰিব লাগিব তেন্তে এনেকুৱা এটা পাথৰ ল'ব লৈ পেলাই এনেকৈ গোটেই ভৰিখনত এটা জেগাও বাদ নিদিব এনেকৈ কৰি যাওক কিনাৰটো কৰিব আঙুলি মূৰবোৰ কৰিব তাৰ তলত কৰিব একদম বাদ নিদিয়াকৈ দেই তাৰপাছত এই মাজৰখিনি দখিনি কৰিব গেৰুৱাটো কৰিব তাৰপাছত এইফালৰ ছাইডটো কৰি দিব এনেকৈ গোটেই ভৰিখনে আপুনি ধুনীয়াকৈ ঘঁহি পেলাব বৰ বেছি জোৰতো নঘঁহিব আৰু একদম লাহে লাহেও নঘঁহিব যাতে আপুনি হেঁচাটো অনুভৱ কৰে তেনেকুৱাকৈ ঘঁহিলে হ'ব এইটো কৰিলে আপোনাৰ ভৰিখনটো চাফা হ'বই ফটা চিটাবোৰ নাইকিয়া হ'ব লগতে ভিতৰুৱাকৈ যিখিনি কাম কৰিব সেইখিনি মানে কোনো দৰৱে আপোনাক কৰিব নোৱাৰে কাৰণ এইখিনিয়ে এটা বেমাৰত কাম নকৰে গোটেই আমাৰ চিষ্টেমটোত কাম কৰিব শৰীৰৰ ভিতৰৰ অংগবিলাক প্ৰতিটো অংগকে সবল কৰিব সুস্থ কৰিব আৰু বিশেষ সময় নালাগে আপোনালোকে গা ধোৱা সময়তে কৰিব পাৰিব বেলেগকৈ সময় উলিয়াব নালাগে এখন ভৰিত 2 মিনিট আৰু ইখন ভৰিত 2 মিনিট বৰ 4 মিনিটত আপোনাৰ হৈ যাব বস হৈ গৈছে এনেকৈ আমি সৰু সৰু কিছুমান কাম কৰি নিজকে ভালে ৰাখিব পাৰোঁ যি হ'বতো হ'ব এনেও ভগৱানেতো আমাক লিখি থৈছে ন কি হ'ব কিন্তু তথাপি নিজেও কিছু চেষ্টা কৰিব লাগে যাতে আমি সুস্থ হৈ থাকিব পাৰোঁ আৰু ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি থ'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে তেন্তে আজিৰ পৰা এইটো কৰিব বুলি আশা কৰিছোঁ বেমাৰ হৈ ভুগি পেলাই এই দৰৱ খোৱা চিকিৎসা কৰাতকৈ মই ভাবোঁ বেমাৰ হোৱাৰ আগতে সুস্থ হৈ থাকোঁতে আপুনি সদায় সুস্থ হৈ থাকক যাতে তাৰ কাৰণে কিবা কিবি কৰিব লাগে এইটো কৰিলে আপুনি বহুত বেমাৰৰ পৰা যদি হ'ব লগা আছেও আপোনাৰ বাচি যাব ঠিক আছে তেন্তে সদায় নিজৰ যত্ন ল'ব আজিলৈ আহিছোঁ নমস্কাৰ